তো চশমাটো মই ষ্টাইলত মাৰা নাই, চশমাটো মাৰিছোঁ মই ধূলা আৰু পকাৰ কাৰণে। তথাপিতো অলপ ষ্টাইলো উঠছি কিবা নাওমান অলপ মানে আছে আৰু পইচা এইখিনি ওলালোঁ। তো গংগাধৰ বিপ্ৰ নামৰ এজনে মানে লোকে তেতিয়া পুখুৰীটো খান্দিছিল। আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিতুজ ৱাৰ্ল্ড। তো আজি গৈ আছোঁ এটা ধুনীয়া ঠাইত, ধুনীয়া ঠাই মানে এটা ঐতিহাসিক পুখুৰী, যিটো পুখুৰীত মানে এজনী ছোৱালীকে মানে বিয়া দিয়া হৈছিল। তো তেনেকুৱা এটা ঠাইত গৈ আছোঁ আজি। তো বলক তেন্তে যাত্ৰাটো আৰম্ভ কৰোঁ। ৰ'ব, যাত্ৰা আৰম্ভ কৰাৰ আগত প্ৰথমতে ভিডিঅ'টোত লাইক কৰি লওক, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। I got broads in Atlanta, just to throw me in the family. Credit cards and the scammers, hitting the licks in the van. Legacies. পইচা নাই, গান লগাম দে এনেও। পইচা মধুৰ কথা কওঁ, ভাঙৰ কথা কওঁ, এনেও গান লগাম এইগিলাত। তো আমি বৰ্তমান যাই আছোঁ এখন ধুনীয়া ঠাইত, নলবাৰীৰ ওচৰতে, খুব মানে ঐতিহাসিক পুখুৰী এটা। তো চাই যাওঁ ভিডিঅ'টো শেষলৈ। তো আৰু বেছি দূৰ নাই, 15 মিনিটমান লাগিব। একদম চশমা মাৰি আছোঁ আজি। তো নলবাৰীক যাব আহিলে ইয়াত ৰখোৱে মই, কাৰণ মোৰ আটাইতকৈ বেছি ভাল লগা ঠাই এইখিনি। এইটো ৰাস্তা আৰি গুচি যোৱা ৰাস্তা। তো নলবাৰী যাব আহিলে ইয়াত ৰখোৱে মই, আটাইতকৈ ভাল লগা ঠাই এখিনি মোৰ। তো চশমাটো মই ষ্টাইলত মাৰা নাই, চশমাটো মাৰিছোঁ মই ধূলা আৰু পকাৰ কাৰণে। তথাপিতো অলপ ষ্টাইলো উঠছি। তো পাই গ'লোঁ আমি আৰিকুচি। ইয়াৰ পৰা আৰু 5 মিনিটৰ ৰাস্তা মাত্ৰ। आगे पैसा पाती टूले लवा करोड़ों रुपया उधर से उड़ा के इधर, और उसके बाद तो अलग पैसा पाती खिनि उलालो आगत किबा नावमान अलग माने আছে আৰু পইচা এইখিনি উলালো অলপ মানে আছে আৰু পইচা এইখিনি উলালো। তো ৰাস্তাৰ খৰচৰ কাৰণে পইচা অলপ উলাই ললো। এতিয়া য তো পাই গ'লো আমি সেই ঐতিহাসিক পুখুৰীটোলৈ যোৱা গেট আৰু ৰাস্তাটো। ধুনীয়া গেট। তো পাই গ'লো আমি ঐতিহাসিক গংগা পুখুৰী। কেনে এটা ধুনীয়া জাগা ন, কেনে লাগছি? তো গংগা পুখুৰীৰ পাৰত আছে বৰকুৰিহা বিদ্যা মন্দিৰ হাইস্কুল। তো পুখুৰীৰ পাৰত এখন হাইস্কুল আৰু এইফালে এইটো ঐতিহাসিক গংগা পুখুৰী। তো খুব প্ৰকাণ্ড পুখুৰীটো। ইয়াত এটা ছিজন মানে কোনোবা এটা ছিজনত ইয়াত মানে মাছ মাৰে, বৰশী পাতি ইয়াত মানুহবিলাকে মাছ ধৰে। কিবা 5,000 নে 6,000 টকাৰে বুকিং কৰি ল'ব লাগে। তো তেনেকুৱা এটা ইয়াত মানে আছে আৰু এটা প্ৰচলন এটা চলি আহিছে যে মাছ ধৰা হয় ইয়াত মানে কোনোবা এটা ছিজনত। পুখুৰীটোত নিশ্চয় বহুত মাছ আছে, মাছ দেখিলেই গম পায় এইটো ধুনীয়া মাছ এটা মৰি আছে ইয়াত। বহুত ডাঙৰ পুখুৰী, গতিকে চাৰিওফালেৰে আমি এবাৰ এপাক মাৰিম। Так дайте пацанам посчитать потери. Суммы нули погибают на сцене. Заливая лик, поцелуй на шее. তো ধুনীয়াকৈ পুখুৰীটোৰ চাৰিওফালেৰে আমি এপাক মাৰিলোঁ। তো এই পুখুৰীটোৰ এটা ৰহস্য আছে। ৰহস্যটো হ'ল মানে এইটো এটা
ৰজাৰ দিনৰ পুখুৰী। তো গংগাধৰ বিপ্ৰ নামৰ এজনে মানে লোকে তেতিয়া পুখুৰীটো খান্দিছিল আৰু তো বহুত দৱাকৈ খন্দাৰ পিছতো যেতিয়া পানী ওলোৱা নাছিল তেতিয়া বোলে তেখেতে মানে সপোনত দেখিছিল জীয়েকক এই পুখুৰীটোৰ লগত মানে সম্প্ৰদান কৰিব লাগে, মানে বিবাহ কৰাই দিব লাগে। তো সেনেকুৱা কৰাৰ পিছতহে হেনো ইয়াত মানে পানীৰে পুখুৰীটো ভৰি পৰিছে, তেনেকুৱা এটা মানে প্ৰচলন আৰু ৰজাৰ দিনৰ পৰা তেতিয়াৰ পৰা। তো সেইকাৰণে এইটো এটা ঐতিহাসিক পুখুৰী। তো এইবিলাক ঘটনা শুনিয়ে ৰজাৰ দিনৰ পুখুৰী বুলি এবাৰ আহিলোঁ আৰু চাব। তো বেছি দেৰিলৈকে নাথাকোঁ ইয়াত। যদি ভিডিঅ'টো চাই ভাল পালে, ঐতিহাসিক ঠাই দেখি যদি আপোনালোকে ভাল পাইছে, তেন্তে এনেকুৱা মানে চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যাব আহিলোঁ আমি এতিয়া, হৈ গ'ল আমাৰ পুখুৰী দৰ্শন।